বন্ধুসকল গাড়ীখন লৈ ওলাইছোঁ ভাড়া এটা আছে বুলি চ' ভিডিঅ'টো শেষলৈকে চাওক ক'ত যাওঁ কি কৰোঁ মই গোটেইখিনি আপোনাক দেখাম আৰু গাড়ীখন লৈ ওলাব লৈছোঁ গাড়ীখন নতুনকৈ লৈছোঁ দেই গাইজ গাড়ীখনত উঠি লৈছোঁ উঠি মেলি তাৰপিছত এতিয়া ষ্টাৰ্ট কৰি মেলি যাওঁ সৰু সুৰা ভাড়া এটা আছে ওচৰতে তাকে ভাড়াটো মাৰি আহোঁগৈ বুলি ভাবিছোঁ লগতে আপোনালোককো দেখাম আজি আৰু এই চেনেলটোৰ মোৰ এইটো প্ৰথমটো ভিডিঅ' হয় গতিকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ ছাপোৰ্ট কৰিব আৰু হেল্ল' গাইজ কি খবৰ সকলোৰে ভাল তো মই চিনাকি দিয়াই নাই আপোনাক গতিকে প্ৰথমতে চিনাকি দি লওঁ নমস্কাৰ সকলোকে মই এই নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ তো আজি আছে সৰু ভাড়া এটা মাৰিবলৈ বুলি ওলাইছোঁ আৰু মোৰ যিহেতু আগত এটা ইউটিউব চেনেল আছিলে অলৰেডি আছে এতিয়াও বৰ্তমান চলাই আছোঁ যিটো নাম হৈছে ৰাহুল অনলাইন টেকনিকেল আৰু এইটো হৈছে মোৰ ছেকেণ্ড চেনেল আৰু এই চেনেলটোত মই ব্লগ ষ্টাৰ্ট কৰিছোঁ ব্লগ ভিডিঅ' দিছোঁ আৰু সেই চেনেলটোত যেনেকৈ আপোনালোকে মৰম দিছে আৰু এই চেনেলটোতো যাতে সকলোৱে এনেকৈ মৰম দিব তাকে আশা ৰাখিলোঁ ভিডিঅ'টো প্লিজ লাইক কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটোত তো এনেকুৱা নতুন সদায় ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু আমাৰ ইয়াৰ জেগাবিলাকো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিহেতু গাড়ীখন লৈ পিনে আজি ওলাইছোঁ ভাড়া আছিলে বুলি মই ভিডিঅ'টো আপোনাক প্ৰথমতে কৈছোঁ আৰু আমাৰ ইয়াৰ জেগাবিলাক চাচোন আৰু কেমেৰাটো অৰ্থাৎ মোবাইলটো অকণমান হিলিছে গতিকে ভিডিঅ'টো অকণমান ঠিক অহা নাই তাৰ বাবে ক্ষমা বিচাৰিছোঁ আগলৈ চেষ্টা কৰিম যাতে এনেকুৱা আপোনালোকক ভাল ভিডিঅ' দিব পাৰোঁ আৰু এই চেনেলটোৰ যোগেদি সদায় মই আপোনালোকলৈ নতুন বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰোঁ গতিকে সকলোৱে ছাপোৰ্ট কৰিব আৰু চাওকচোন আহিলোঁ এতিয়া টাউনলৈ আহি পিনে এইকেইটা বস্তু প্ৰথমত উঠাই লৈছোঁ উঠাই মেলি তাৰপিছত আকৌ আৰু আছে বস্তু সেইখিনি উঠামগৈ আৰু মই আপোনাক দেখাই আছোঁ চাই থাকক ভালদৰে লগতে আৰু এইটো ৰাস্তাডোখৰ চাওকচোন বাৰু ইমান বেয়া ৰাস্তা এইডোখৰ আজি বহুত দিনৰ পৰা বেয়া হৈ আছে কিন্তু কি কৰিব ৰাস্তা পদূলি বহুত বেয়া হৈ আছে আমাৰ ইয়াত নতুনকৈ যিহেতু 4 লেনৰ কাম চলি আছে লগতে ৰাস্তা পদূলিও বনাই আছে ভালদৰে তো এইখন ৰাস্তাডোখৰ অকণমান বেয়া আছে গতিকে মই এহাতে মোবাইল ধৰিছোঁ আৰু এহাতে গাড়ী চলাইছোঁ তাকে আপোনালোকক অকণমান দেখাওঁ আমাৰ ইয়াৰ ৰাস্তা পদূলি আৰু মানে কি হয় মোৰ জেগাডোখৰ ক'ত হয় সেইখিনি মই আপোনালোক ধুনীয়াকৈ ক'ম ভিডিঅ'টো চাই গৈ থাকক আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ এইটো নতুনকৈ চেনেল এটা ষ্টাৰ্ট কৰিছোঁ গতিকে সকলোৱে মৰম ছাপোৰ্ট কৰিব যাতে আপোনালোককো মই কিবা এটা কৰিব পাৰোঁ আৰু চাওক এনেকৈ মোৰ গাড়ীত পূৰা ৰড লোড কৰি থকা আছে গাড়ীখন যিহেতু নতুন গাড়ী হয় বৰ বেছি দিন হোৱা নাই দুমাহমান হৈছে দুমাহমানৰ আগত গাড়ীখন লৈছিলোঁ কিন্তু এই গাড়ীখন লোৱাৰ পৰা মোৰ এটাই সপোন আছিলে যে আপোনালোকক জেগাবিলাক দেখাম ব্লগ ষ্টাৰ্ট কৰিম আৰু চাওকচোন আমাৰ ইয়াত যিহেতু ৰাস্তা পদূলি খুব ধুনীয়াকৈ বনাইছে ৰড মোৰ লোডিং কৰা হৈ গ'ল লোডিং কৰা হোৱাৰ পিছত মই আকৌ এতিয়া উভতি ঘূৰি আহিছোঁ তো ৰাস্তাডোখৰ অকণমান উপভোগ কৰক আৰু জেগাডোখৰ অকণমান উপভোগ কৰক কেনেকুৱা পাইছে চাই পিনে আৰু বন্ধুসকল এই জেগাডোখৰ বাৰু কোনোবাই চিনি পাইছেনে যদি চিনি পাইছে চ' প্লিজ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবা আৰু মই নেক্সট এটা ভিডিঅ'ত আপোনাক ক'ম মই কোন জেগাৰ হয় আৰু এই জেগাডোখৰ নাম কি মই ভিডিঅ'ত ক'ম নেক্সট এটা ভিডিঅ'ত গতিকে সদায় মোৰ চেনেলটোৰ লগত জড়িত থাকিব আশা কৰোঁ সকলোকে তাৰ বাবে খুবেই আশাবাদী হৈ আছোঁ যে আপোনালোকৰ পৰা মৰম ছাপোৰ্ট পাম বুলি যাতে আগবঢ়াই লৈ যায় আৰু ময়ো আপোনালোকক খুব ভালদৰে ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টো জাষ্ট ইমান এটা দীঘলকৈ বনোৱা নাই কাৰণ সময় নহ'ল আৰু ভিডিঅ' মই বৰ বেছি ব্লগিং নকৰোঁ কাৰণ এইটো যিহেতু মোৰ প্ৰথম ভিডিঅ' গতিকে ইমানখিনিতে আজি সামৰিছোঁ তো আশা কৰোঁ আপোনাক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো প্লিজ লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ এটা কৰি দিব ঠিক আছে বাই বাই